এবাৰ এইটো শুনক। জুবিনদাৰ মৃত্যুৰ খবৰ কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল। জুবিনদাৰ নিথৰ দেহ পৰি থকাৰ সময়ত শ্যামকানু ব্যস্ত বিজনেছ মিটিঙত। মেনেজাৰ সিদ্ধাৰ্থই জানিছিল যদিও মুখ বন্ধ কৰি ৰাখিছিল। সাংবাদিক এইটো কথা মিছা বুলি ক'ব নোৱাৰি। আপুনি এবাৰ জুবিনদাক চাওক। হয়তো আপুনি জুবিনদাৰ ফটো ভিডিঅ' বা ওচৰৰ পৰা দেখিছে। জুবিনদাৰ মৃত্যু হোৱা বহু সময় হৈ যোৱা যেন লাগিছে। আমি কেতিয়া গম পাইছিলোঁ সেইদিনা? 1 বা 2 বাজিত। তাৰ বহুত আগতে জুবিনদাৰ মৃত্যু হৈছিল। তেতিয়ালৈকে কিয় জনোৱা নাছিল? তাৰ মাজতেতো ৰহস্যটো আছে। জুবিনদাৰ যিজন মেনেজাৰ আছে তেখেতেও কথাটো লুকুৱাই থৈছিল। বিচাৰ হ'ব লাগে। সকলো প্ৰমাণ চকুৰ আগত ওলাই আছে। তাৰ পিছতো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একো কৰা নাই। কাৰণ তেখেতৰ কনিষ্ঠ হয়। এইটো শ্যামকানু মহন্ত বেপাৰী, তেখেতৰ বহুত ভাল ক্লোজ ফ্ৰেণ্ড হয়। তো তেখেতে বচাবলৈতো চেষ্টা কৰিবই। যদি বচাবলৈ চেষ্টা কৰা নাই, তদন্ত কৰিব লাগে। আৰু তদন্ত মানে কি? দেখা দেখি ওলাই আছে এইটো শ্যামকানু মহন্ত আৰু এই মেনেজাৰে মিলি পেলাই হত্যা কৰিছে। জানি পেলাই যদি কথাটো কোৱা নাই, তাৰ মানে হত্যাই কৰিছে তেওঁলোকে। ৰহস্য উলিয়াব লাগে। প্ৰমাণ চকুৰ আগত আছে। কিন্তু তাৰ পিছতো অসম চৰকাৰে কিয় একো কৰা নাই? যদি জুবিনদা আমাৰ সম্পদ হয়, সম্পদ এটা শেষ হৈ গৈছে, তাৰপিছতো চৰকাৰে কিডাল কৰি আছে?